Let's go. ফাৰ্ষ্ট ইয়াত চাওক এনআৰচিৰ সেৱা কেন্দ্ৰ আপোনাৰ যেটো এনআৰচিৰ সেৱা কেন্দ্ৰ আছে হেতুৰ নাম ইয়াত লিখি দিব সেকেন্ড ইয়াত এআৰএন নাম্বাৰটো আপোনাৰ হেতু লিখি দিব তাৰ পিছত আহি যাওক 1A 1A ত আপুনি আপোনাৰ নাম ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম ফাৰ্ষ্ট নেম ওপৰত মাজত লাষ্ট নেম আৰু তলত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব তাৰ পিছত ইয়াত আপুনি 2G 1951 ৰ লিগেসি ডাটা ইউজ কৰে তেনেহলে এটো ফৰ্মত 3A কাৰ লিগেসি ডাটা আপুনি ইউজ কৰিছে কোনজনৰ লিগেসি ডাটা আপুনি ইউজ কৰিছে হেইজনৰ নাম ইয়াত লিখি দিয়ক আৰু হেই লিগেসি ডাটা কোডটো ইয়াত লিখি দিয়ক তাৰ পিছত লিগেসি ডাটাৰ ৰিলেশন আপোনাৰ লগত ৰিলেশনটো কি হয় 2G ইয়াত চাওক ইয়াত লিখা আছে সেলফ নিজৰ হলে 1 ফাদাৰ মাদাৰ হলে 2 এনেকে সব লিখা আছে তাতে যদি আপোনাৰ গ্ৰান্ডফাদাৰ হয় তেনেহলে 3 গ্ৰেট গ্ৰান্ডফাদাৰ হলে 4 এনেকে লিখি দিয়ক ইয়াত আপোনাৰ ৰিলেশনশিপ ইন ওয়ার্ডছত লিখি দিয়ক ফাদাৰ হয় নে মাদাৰ হয় নে গ্ৰান্ডফাদাৰ হয় তাৰ পিছত ইয়াত নাম্বাৰ লিখি দিয়ক ইয়াত আছে তাৰ পিছত আহি যাওক 3D কি কৈছে 3D আপুনি ইয়াত আহি যাওক ইয়াৰ পৰা লিষ্ট অফ বি ইয়াৰ পৰা আপুনি যিকোনো এটা ডকুমেন্টস আপোনাৰ লিগেসি ডাটা জনৰ ব্যক্তিৰ সৈতে লগত কিবা ডকুমেন্টস দুজি থাকে তেনেহলে তাত দি দিয়ক ধৰিলক আপোনাৰ দেউতাৰ আপুনি লিগেসি ডাটা ইউজ কৰিছে তে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আছে ল্যান্ড ডকুমেন্টস আছে বোৰ্ড ইউনিভাৰ্সিটি সাৰ্টিফিকেট আছে হেবিলাক বা সাৰ্কুল অফিচৰ জিপিৰ যিকোনো এটা আপোনাৰ লিগেসি ডাটাৰ লগত সম্পৰ্ক থকা যিকোনো এটা ডকুমেন্টস আপুনি ইয়াত দিব পাৰে সেকেন্ড আপুনি দুজি আপোনাৰ দুজি 1951 ৰ লিগেসি ডাটা আপুনি ইউজ কৰা নাই আগতে ইউজ কৰা নাই এতিয়াও কৰিব নোখোজে আপুনি 1971 ৰ কৰিব খোজে তেনেহলে আপুনি ফ্ৰম বিথ গুছি যাব ফ্ৰম বিথ আপুনি ইয়াত নামটো লিখি লব ইয়াত মেম্বাৰ আইডি টো বুজি পাইছে সাগে মেম্বাৰ আইডি টো লিখি লব ইয়াত মেম্বাৰ আইডি টো বুজি পাইছে সাগে বলক ফ্ৰম সাইড বি এটো সাইড বি ত আপুনি ফাৰ্ষ্ট 4A আহি যাওক 4A আপুনি কাৰ লিগেসি ডাটা ইউজ কৰিছে হেতু নাম হেজন ব্যক্তিজনৰ নাম আৰু লিগেসি ডাটা কোড আৰু ৰিলেশনশিপ ওপৰত যেনেকৈ তেনেকৈ সেম হেতুই প্ৰক্ৰিয়াটো সেম একেটাই এনেকে লিখি দিয়ক হৈ গল তাৰ পিছত ইয়াত 5A যাৰ লিগেসি ডাটা হেৰি 1951 তো নাই 1971 তো নাই তেনেহলে আপুনি জাস্ট হেই ওপৰত ইয়াত নাম লিখিব নাম লিখি লিগেসি ডাটা আপোনাৰ নাই তেনেহলে ইয়াত আহি যাব ইয়াত আহি আপোনাৰ দেউতাকৰ নাম আৰু আপোনাৰ দেউতাকৰ লগত সম্পৰ্ক আপোনাৰ দেউতাকৰ লগত যিকোনো এটা ডকুমেন্টস দি ফ্ৰম হেৰি কৰি দিব তাৰ পিছত পৰিয়ালৰ মুৰব্বীৰ সহি ইয়াত এটো বক্সত আৰু হেহত যাব কিমান জনে ক্লেম কৰিছে দুজি আপুনি ফ্ৰমত 4 জন বা 2 জন আপুনি যদি 3 জন বা 4 জনৰ ক্লেম কৰে তেনেহলে ইয়াত হেৰি কিমান জনৰ ক্লেম কৰিছে তাত নাম্বাৰ লিখি দিব 3 জন হলে 3 লিখিব 4 জন হলে 4 লিখিব আৰু আপুনি কিমানটা ফৰ্ম ইউজ কৰিছে 2 নম্বৰটোত হেতু লিখিব ধৰিলক এটা ফৰ্ম ইউজ কৰিলে লিখিব নালাগে দুটা ফৰ্ম ইউজ কৰিলে 2 বুলি লিখি দিব
আপোনাৰ যদি কোনো বস্তু বুজাত অসুবিধা হৈছে তেনেহ'লে মোক তলত কমেণ্ট কৰি কৈ দিয়ক, মই আপোনাক কৈ দিম শুদ্ধ কেনেকৈ কৰিব পাৰি, মই আপোনাক সহায় কৰি দিম।